ইয়ামাহা এই নামটো শুনিলে আপোনাৰ মাইণ্ডত কি আহে? মিউজিক নে মটৰচাইকেল? ৱেল, এটা ছাইডত পাৰফৰ্মেঞ্চ বাইক আৰু এটা ছাইডত মেলোডিয়াছ টিউন। দুইটাই একদম বেলেগ ছেক্টৰ আৰু দুইটাই ৱৰ্ল্ড লিডাৰ। কিন্তু ৱাটছ ৰিপেয়াৰ কৰা ইয়ামাহাৰ ফাউণ্ডাৰে কেতিয়াও ভবা নাছিল যে তেওঁ এটা ইমান ডাঙৰ কোম্পানী এষ্টাব্লিছ কৰি দিব। ইয়ামাহা কোম্পানীৰ ষ্টাৰ্টিং এটা সৰু মিউজিকেল ইণ্ডাষ্ট্ৰীৰ পৰা হৈছিলে। আৰু সেইকাৰণে আপুনি যদি ইয়ামাহাৰ লগোটো চাই, তাত মিউজিক টিউনৰ 3টা টিউনিং ফ্ৰক দেখা পাব। চ' কেনেকৈ মিউজিক ইনষ্ট্ৰুমেণ্ট বনোৱা কোম্পানী এটাই মটৰচাইকেল ইণ্ডাষ্ট্ৰীত এণ্টাৰ কৰিলে আৰু RX100 R15ৰ নিচিনা মষ্ট পপুলাৰ বাইকৰ বাবে আজিও ফেমাছ। চ' জাপানৰ ইয়ামাহা কোম্পানীৰ ছাকচেছ জাৰ্ণি আৰু লগতে টাৰাকাছু ইয়ামাহা দ্য ফাউণ্ডাৰ অফ ইয়ামাহা তেওঁৰ ছাকচেছ ষ্টৰী, এই গোটেইখিনি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ 1851 জাপানত টাৰাকাছু ইয়ামাহাৰ বৰ্ণ হৈছিলে আৰু তেওঁৰ দেউতাক যিহেতু এজন এষ্ট্ৰনমাৰ আছিল আৰু দেউতাকৰ এটা লাইব্ৰেৰী আছিল আৰু সেই লাইব্ৰেৰীত থকা কিছুমান মেকানিকেল বা মেচিন ৰিলেটেড বুকছবোৰ টাৰাকাছু ইয়ামাহাই সৰুৰে পৰা পঢ়ি ভাল পাইছিলে আৰু তেওঁ গোটেই দিনটো লাইব্ৰেৰীত স্পেণ্ড কৰিছিলে। আৰু লাহে লাহে তেওঁ যেতিয়া ডাঙৰ হ'ল, তেওঁ ৱাটছ ৰিপেয়াৰ কোম্পানী এটাত ৰিপেয়াৰিঙৰ কাম কৰি আছিল আৰু লগতে তেওঁ বেলেগ বেলেগ মেচিনৰ ৰিপেয়াৰ কামো কৰা আৰম্ভ কৰি দিছিল। আৰু এদিন সেই ৰিপেয়াৰৰ কামতে তেওঁ ওচাকা গুচি গ'ল আৰু তাত হামামাটাছু টাউনত থকা প্ৰাইমেৰী স্কুল এখনে তেওঁক এটা কাম অফাৰ কৰিলে। কামটো আছিল সেই স্কুলখনত এটা ৰিড অৰ্গেন বেয়া হৈ আছিল আৰু সেইটো ৰিপেয়াৰ কৰিব লাগে। যিহেতু তেওঁ ৰিপেয়াৰৰ কামত এক্সপাৰ্ট আছিলে, চ' সেই কামটো তেওঁ এটা চেলেঞ্জ হিচাপে ল'লে আৰু কামটো কৰিব আৰম্ভ কৰিলে। চ' সেই ইনষ্ট্ৰুমেণ্টটোত প্ৰব্লেম আছিলে, তাত দুডাল স্প্ৰিং বেয়া হৈছিলে আৰু সেই স্প্ৰিংটো তেওঁ ঠিক কৰিব যাওঁতে গোটেই ইনষ্ট্ৰুমেণ্টটোৰ ফাণ্ডামেণ্টেলছ আৰু মেকানিজিমখিনি গোটেই বুজি পালে। আৰু তেতিয়া তেওঁৰ মাইণ্ডত এটা থট আহিলে যে লেটছ ষ্টাৰ্ট এ মিউজিক কোম্পানী। আৰু এই ড্ৰিমটো পূৰা কৰিবৰ বাবে তেওঁ 2 মান্থ কষ্ট কৰি এটা সৰু ৱৰ্কশ্বপ লৈ ফাৰ্ষ্ট ৰিড অৰ্গেন এটা ছাকচেছফুলি বনাই পেলালে। বাট ৰিড অৰ্গেনটো বনালেও তেওঁৰ যিহেতু মিউজিকৰ নলেজ কম আছিল, চ' ফাৰ্ষ্ট ৰিড অৰ্গেনটো কমপ্লিটলি ফেইল হৈ গ'ল। চ' মিউজিক শিকাটো তেওঁৰ বাবে তেতিয়া বহুত ইম্পৰ্টেণ্ট হৈ পৰিলে আৰু তেওঁ কি কৰিলে, মিউজিক শিকিবৰ বাবে টকিঅ' ইউনিভাৰ্চিটি গৈ পালে আৰু তাত ৰিকুৱেষ্ট কৰিলে যে তেওঁ মিউজিক শিকিব বিচাৰে। আৰু টকিঅ' ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এজনে তেওঁৰ সেই পেশ্যনটো দেখি তেওঁক মিউজিক লেকচাৰ এটেণ্ড কৰিবৰ বাবে পাৰ্মিশ্যন দি দিলে আৰু তেওঁ লাহে লাহে তেতিয়া মিউজিকৰ ফাণ্ডামেণ্টেল থিয়ৰিবোৰ শিকিব আৰম্ভ কৰিলে আৰু মিউজিকৰ টিউনিং কনচেপ্টটো শিকিবৰ বাবে তেওঁ দিন ৰাত এক কৰি দিলে। চ' তেওঁৰ যেতিয়া মিউজিকেল কনচেপ্ট গোটেইবোৰ ক্লিয়াৰ হৈ গ'ল, তেওঁ ইমিডিয়েটলি ঘূৰি আহি ছেকেণ্ড ৰিড অৰ্গেনটো বনোৱাত লাগি গ'ল আৰু ছেকেণ্ড ৰিড অৰ্গেনটো মানুহে বহুত ভাল পাইছিলে আৰু সেইটো ফুল্লি পাৰফেক্ট আছিলে। তেনেকৈ তেওঁ লাইফৰ 7টা ৰিড অৰ্গেনৰ অৰ্ডাৰ পাইছিল আৰু তেনেকৈ জাপানৰ নিপন গাকি কোম্পানী লিমিটেড এটা মিউজিকেল কোম্পানী ষ্টাৰ্ট হৈছিলে। আৰু সেইটো কোম্পানীয়ে ৰিড অৰ্গেনৰ বাহিৰেও আদাৰ যিমান মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে গোটেইবোৰ বনোৱা আৰম্ভ কৰিলে আৰু জাপানৰ বাহিৰেও বেলেগ দেশত এক্সপৰ্ট কৰিব ধৰিলে। আৰু তেনেকৈ লাহে লাহে নিপন গাকি কোম্পানী লিমিটেড জাপানৰ নহয় গোটেই ৱৰ্ল্ডৰ এটা ফেমাছ মিউজিক কোম্পানী হিচাপে পপুলাৰ হৈ গ'ল। চ' কেনেকৈ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বনোৱা কোম্পানী এটাই মটৰচাইকেল ইণ্ডাষ্ট্ৰীত এণ্ট্ৰি কৰিলে আৰু মটৰচাইকেল মেনুফেকচাৰিং বা পাৰফৰ্মেঞ্চ বাইক বুলি ক'লে ইয়ামাহা নামটো আজিও ৱৰ্ল্ড ফেমাছ। চ' ইয়ামাহাৰ ষ্টৰিটো জানিবৰ বাবে আপোনালোকে পাৰ্ট 2 ভিডিঅ'টো চাব লাগিব। সেইটো পাৰ্ট 1তকৈও বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। আৰু এই পাৰ্ট 1 ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, কমেণ্ট নিশ্চয় কৰিব আৰু পাৰ্ট 2 ভিডিঅ'টো চাবৰ বাবে ছাবস্ক্ৰাইব কৰিব।